মহোদয়ৰ অনুমতি অবিহনে লিখিত অনুমতি অবিহনে সদনৰ মাজ পৰ্যায়ত উত্থাপন কৰা আজিৰ বিধেয়কখনৰ ওপৰত সম্পূৰ্ণৰূপে আস্থা হেৰুৱাই গ্ৰহণ কৰিছোঁ বিৰোধী পক্ষৰ আসন। নমস্কাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। সৰুতে যেতিয়া নিজৰ দেশ তথা ৰাজ্যখনৰ কথা জানিব বিচাৰিছিলোঁ তেতিয়াই দেউতাৰ মুখত শুনিছিলোঁ এটা বাক্য, ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰ। উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰি অৰ্থবিজ্ঞানৰ পাঠ্যপুথিত পঢ়িবলৈ পালোঁ ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰ। আৰু বৰ্তমান জীৱনৰ কলিতা বসন্ত পাৰ কৰিলোঁ সন্মানীয় অধ্যক্ষ মহোদয়া, ভাৰতবৰ্ষ এতিয়াও এখন উন্নয়নশীল ৰাষ্ট্ৰ। যিখন চৰকাৰে বিগত ৭৫টা স্বাধীনতাৰ ৭৫টা বছৰে ভাৰতবৰ্ষক উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা উন্নত ৰাষ্ট্ৰলৈ পৰিণত কৰিব পৰা নাই, সেইখন চৰকাৰে ভাৰতবৰ্ষক বিশ্বৰ মহাশক্তি হিচাপে পৰিণত কৰিব বিচৰা এনে এখন বৃদ্ধা বিধেয়কক সম্পূৰ্ণৰূপে নস্যাৎ কৰি গ্ৰহণ কৰিছোঁ বিৰোধী দলে। সন্মানীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ এগৰাকী সদস্যই ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰ প্ৰসংগটো উত্থাপন কৰি থৈ গ'ল, কিন্তু সেইজন চৰকাৰী পক্ষৰ সন্মানীয় সদস্যক কওঁ সেই ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰটো চৰকাৰৰ কোনো ধৰণৰ পৰিকল্পনা নাছিল। এয়া আছিল সেই সময়ত ভাৰতবৰ্ষ হাজাৰ কোটি টকাৰ ঋণত ডুব গৈ থকাৰ বাবে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ বাধ্যবাধকতা তথা হেঁচাৰ ফলতে সেই সময়ৰ চৰকাৰে LPG নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। সন্মানীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে এটা কথা জনাটো উচিত যে এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হ'ল জনসংখ্যা নীতি, যাৰ ওপৰত নিৰ্ভৰ কৰে জনমূল্যায়। কিন্তু চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে এনে এখন জনসাংখ্যিক নীতি গ্ৰহণ কৰিছে য'ত সন্মানীয় অধ্যক্ষ মহোদয় চৰকাৰী চাকৰিয়ালসকলে কেৱল মাত্ৰ 2টা সন্তান জন্ম দিয়াৰ নীতি গ্ৰহণ কৰিছে। কিন্তু সন্মানীয় অধ্যক্ষ মহোদয়, সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ 2021 বৰ্ষৰ তথ্য অনুসৰি কেৱল মাত্ৰ মুঠ জনসংখ্যাৰ 17% লোকে চাকৰি তথা চৰকাৰী চাকৰিৰ লগত জড়িত। বাকী 83.6% জনসাধাৰণে কেনেধৰণে সন্তান জন্ম বা কেনেধৰণে জনসংখ্যা নিয়ন্ত্ৰণ নীতি ৰূপায়ণ কৰিব সেই কথাটো চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে স্পষ্ট কৰি দিয়া নাই। সন্মানীয় অধ্যক্ষ মহোদয়, ধৰি লৈছোঁ এটা মুহূৰ্তৰ বাবে ভাৰতবৰ্ষ বিশ্বৰ মহাশক্তি। এই যি ফ্ৰেংকৰ আত্মনিৰ্ভৰশীলতা তত্ত্বৰূপে আমি যদি বিশ্লেষণ কৰোঁ তেন্তে দেখা পাম যে তেওঁ সেই তত্ত্বত কৈছে যেতিয়াই উন্নত হয় ৰাষ্ট্ৰসমূহ বা মহাশক্তিত পৰিণত হয় তেতিয়াই উন্নয়নশীল ৰাষ্ট্ৰসমূহ শোষণ কৰে। কালিলৈ যদি ভাৰতবৰ্ষক মহাশক্তি হিচাপে ৰূপায়িত হৈ দমনমূলক নীতিৰে উন্নয়নশীল ৰাষ্ট্ৰসমূহ শোষণ কৰে তেতিয়া সন্মানীয় অধ্যক্ষ মহোদয় লাজ পাব ঠন মদন কোবাল হৈ বহি থকা সদনৰ মাজ পৰ্যায়ত চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকল লাজ পাম। স্বাধীন দেশৰ এগৰাকী যুক্তিবাদী নাগৰিক হিচাপে আমিও লাজ পাব অধ্যক্ষ মহোদয়, আপুনিও, আৰু লাজ পাব ভাৰতবৰ্ষৰ 136 কোটি জনতাই। সেয়েহে আৱেগ আৰু যুক্তিৰ ঊৰ্ধত বিবেকেৰে পৰিচালিত হৈ আজিৰ এই বিধেয়কখন বিৰোধিতা কৰি বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, মই সেইখন ভাৰতবৰ্ষৰ কথা কৈছোঁ যিখনত ব্যক্তিগতকৰণৰ প্ৰসংগটো উত্থাপন কৰিছে, কিন্তু চৰকাৰী পক্ষৰ সন্মানীয় এগৰাকী সদস্যই স্পষ্ট কৰি দিছিলে যে কেনেদৰে ব্যক্তিগতকৰণৰ মাধ্যমেৰে চৰকাৰে ভাৰতবৰ্ষৰ অৰ্থনীতি বিশ্বৰ মহাশক্তিত ৰূপায়ণ কৰিব। ব্যক্তিগতকৰণৰ মাধ্যমৰ এটা অন্যতম মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে লাভ সৰ্বাধিকৰণ নীতি, আৰু এই লাভ সৰ্বাধিকৰণ নীতিৰ জৰিয়তে যদি এই ব্যৱস্থা গ্ৰহণ কৰা হয়, আমি জানো মাননীয় অধ্যক্ষ মহোদয় অৰ্থবিজ্ঞানৰ ভাষাত চাহিদা ৰেখাৰ সদায় ঋণাত্মক ঢাল দেখিছ। কালিলৈ যদি ব্যক্তিগত খণ্ডে কোনোবা এটা বস্তুৰ দৰ বৃদ্ধি কৰে তেতিয়াই সন্মানীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ 27 কোটি দৰিদ্ৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা হ্ৰাস পাব। ইয়াৰ ফলত বহিদেশৰ পৰা ভাৰতবৰ্ষলৈ আমদানি কৰিব লাগিব সামগ্ৰী। ইয়াৰ ফলত ভাৰতবৰ্ষৰ যিসমূহ মুদ্ৰা সেইসমূহ বহিদেশলৈ গতি কৰিব, আৰু এই সন্মানীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ অৰ্থনীতি পুনৰবাৰ অৱনমিত কৰিব। সেয়েহে সন্মানীয় অধ্যক্ষ মহোদয় বিৰোধিতা কৰিছে এখন বিধেয়কৰ আৰু বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছোঁ। এখন উন্নয়নশীল ৰাষ্ট্ৰত যিমানেই পুঁজিপতিৰ দত্তপতি বৃদ্ধি পায় সিমানেই সেই ৰাষ্ট্ৰখনৰ দৰিদ্ৰ লোকসকলৰ নিৰ্যাতন হয়। এয়া মই কোৱা কথা নহয় সন্মানীয় অধ্যক্ষ মহোদয়, এইখন দ্য কনফেছন অফ এন ইকনমিক হিটমেন নামৰ গ্ৰন্থখনত জন পাৰ্কিন্সে উল্লেখ